অ ৰামচন্দ্ৰ আহিছে, ধুনীয়া ছোৱালী বোৱাৰীও আহিছে, তাকে দেখি ল'ৰাহঁতৰ গাড়ী চাত বিচাত লাগিছে। এইটো বঢ়িয়া গাইছা, গাই থাকা ফালি দুফালি। ও মন একজনীও আহিছে, ও মন গেটুক লৈ আহিছে, দেহা মূৰৈ হাততে কেঁচুৱালো। ও নাচনী আকৌ কৰোণা আহিব, ও নাচনী কাঁহী বাতি বাজিব, কাঁহী বাতি বাজিলে কৰোণা ভয়ত পলাব, কৰোণা ভয়ত পলালে অসমত বিহু পাতিব আকৌ। বঢ়িয়া। অ বান্ধু কথা এটা নহয়, এই কাঁহী বাতি বজালে যে কৰোণাটো যে গুচি যায়, ইয়াত মানে কেনেকে গুচি যায়? কাঁহী বাতি শব্দত বাৰু কেনেকে গুচি যাব পাৰে? আৰু এই বিহু সময়তে কৰোণাটো আহে, সেই তুমি জানা নেকি, বিশেষ কিবা জানা নেকি বাৰু? এই কাঁহী বাতি বজাৰ বিহু আগে পাছে যে কৰোণাটো আহে, কি কাৰণে আহে বা কি কাৰণে কাঁহী বাতি বজালে গুচি যায়, অলপ কবা নেকি ভালকে? এইবিলাক মাথা মাৰি তুমি একো লাভ নাই, গম পাইছা না? চৰকাৰে যি এছঅপি দিয়ে তুমি এছঅপি মানি যোৱা, হাতখন ধুই থাকিবা, ধুই হাতখন মুঠতে ধুইয়ে থাকিবা। আৰু কৰোণাৰ সময়ত অহাৰ আগত তুমি একদম কাঁহী বাতি বজাবা, মুঠতে বেলেগ তুমি একো মাথা মাৰিব দৰকাৰ নাই, কিহৰ বা কেনেকে কৰোণা কাঁহী বজালে যায়, গম পাইছা নাই? এইবোৰ মাথা মাৰিব দৰকাৰ নাই, চৰকাৰখন আমি কেলৈ আহিছো? যদি চৰকাৰখনে আমাক এইবিলাক নজনায়, কাঁহী বাতি বজালে যে আমি যাব বা বিভিন্ন ধৰণৰ কথাবিলাক যে আমি ক'ব, গতিকে এইবিলাক আমাৰ চৰকাৰে যি কথা কয় আমি সেইবোৰকে শুনিম। যদি কাঁহী বাতি বজাবলৈ কাঁহী বাতি বজাম, তোমাক যদি ধুলাই দিবলৈ কয় তোমাক ধুলাইও দিম মই। গুড মৰ্ণিং, তহঁতৰ সকলোৱে ভালনে? তহঁতে আজি মহাত্মা গান্ধীৰ বিষয়ে দুআষাৰমান ক, কোনোবা এটাই। মই কৈ দিওঁ নেকি ছাৰ? বঢ়িয়া কথা, ক। মহাত্মা গান্ধী হয় এজন টপা মানুহ। তেওঁ বহুত কুকুৰলৈ ভয় কৰে, সেইবাবে তেওঁৰ হাতত সদায় লাখুটিডাল থাকে, আৰু তেওঁ সদায় বগা কাপোৰ পিন্ধে। আমাৰ সকলোৱে মহাত্মা গান্ধী বহুত আপোন, আৰু আমাৰ মহাত্মা গান্ধী সকলোৰে পকেটে এতিয়া ঘূৰি ফুৰে, কিয়নো পইচাত সকলো মানুহে ব্যৱহাৰ কৰে। গতিকে আপোনাৰ পকেটত, মোৰ পকেটত, আমাৰ ঘৰৰ মানুহৰ পকেটত, সকলো মানুহৰ পকেটত মহাত্মা গান্ধী জীয়াই আছে। ডাঙৰ মানুহ আছিল, যিজন হাতত লাখুটি আছিল, টপা আছিল, তেওঁ কুকুৰলৈ বহুত ভয় কৰিছিল, আৰু কুকুৰ খেদিবৰ কাৰণে হাততে লাখুটি সদায় ৰাখিছিল। The motherfucking Eagle Double G. Snoop Dogg.